জোনায়ে বেজিয়েতি দিয়া বুলি পদ পহা বৰষত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত। আজৰি চিনেমাই মা তুমি কি চিনেমাই গান গাই আছা? হেৰৌ গান এটা গাইছো আৰু আমাৰ দিনৰ। হ'ব হ'ব ভাত হ'লনে বাৰু? হৈছে আৰু খাবি খাবি। দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ হং ৰাতিৰ আন্ধাৰ ৰমৰমীয়া চুৰ মাতালৰ হং। মোন ভাত খাব হৈছে আহা। ব'লা ব'লা ভাত খাই লওঁগে। পিছা আৰু বাবু ক'ত আছে? তাহাঁতিকেইটা ইটো ৰুমত শুই আছে। পিছা আৰু বাবুৱে খেলি খেলি শুই আছে আৰু দেই। আৰু তুমিয়ে লৈ আনাগে। ঠিক আছে হ'ব মই লৈ আনিছোগে। বাবু আজি আমি কি কৰিম ন? মই ভাবিছো এটা কথা, আমি আজি ফুৰিবলৈ যাম গাঁৱতে। ককাৰ লগতে ফুৰিবলৈ যাম নামঘৰৰ ফালে চাই আহিমগে। ঠিক আছে মুন দাদা আৰু ধুনুবাকো লৈ যাব লাগিব। গৰুবোৰ চাই মোৰ বৰ মজা লাগে। বাবু পিছা কি কৰি আছা? ভাত খাব হ'ল নহয়? তোমালোক দুটাই কি কৰি আছা? ভাত খাব হ'ল নহয়? আমি খেলি আছো এনেই কথা পাতি পাতি। ভোকেই নাই লগা, তুমি অকণমান বহাচোন, অকণমান পিছত খাম, ভাতবিলাক ঠাণ্ডা হওক। আহা তুমিও বহাহিচোন। কোৱা কোৱা কিনো ক'বলৈ আছে কোৱা। নাই কিনো ক'ম আৰু এনেই আৰু কথা পাতো আৰু। কি গোন্ধাইছে অ' বাবু তুমি পাতিছা নেকি? নাই মইতো নাই পতা, মইতো অকণমান আগত লেট্ৰিন কৰিছোহে। পিছা পুচুককে ওলাই গ'ল আৰু অকণমান। আমাৰহে গোন্ধাইছে, ইমান ধুনু ধুনু গোন্ধাইছে। ইমান বেয়া গোন্ধাইছে মোৰ গাটোকে বেয়া হৈ গৈছে একেবাৰে। মই যাওঁ দেই, মই যাওঁ নোৱাৰি থাকিব দেই ইয়াত ইমান বেয়া গোন্ধ। পিছা বৰ মজা পাতিছা দেই। থেংক ইউ বাবু, তোমাৰ পাতটো বৰ মজা মজা গোন্ধাই দেই। থেংক ইউ পিছা।